Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল বছৰটোৰ আজি শেষৰ দিনটোত আপোনালোক সকলোকে মই নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ আগন্তুক দিনবোৰ আপোনালোকৰ বহুত সুখেৰে যায় আজি এটা নতুন ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টোৰ বিশেষ একো বিষয় নাই এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে আজি বছৰৰ শেষ দিনটোত মাছ মাংসৰ কেনেকুৱা দাম বা কোনখন ভগোৱা কিমান বুলি ক'লে এই কিমানকৈ ল'লে 400 ৰৌ কিমান কিমানকৈ কেজি ছাগলী হা 600 চিতল কিমানকৈ চিতল 500 এইটো কিবা কিমানকৈ 350 লোকেল মুৰ্গী 380 টকা চলি আছে কেজি আৰু ব্ৰইলাৰৰ কেজি 180 টকা এতিয়া আপোনালোকক দেখাম মিৰ্জাৰ সেই বিখ্যাত বেছিকৰ মাংসৰ দোকানবোৰ বহুতৰ কাৰণে আজিকালি গাহৰি অতি প্ৰিয় আৰু এই গাহৰি কেজি চলি আছে 260 টকা আৰু হাঁহৰ 700 টকা বিকেটত কিমান ফলটো ফলত ভগোৱা কিমানকৈ এইখন হ'ল বিজয়নগৰৰ মাছৰ বজাৰ ৰৌ 160 আধা কেজি 60 টাকা এটা কি মাছ হ্যাঁ মিঠা